অথৰিটি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰখনক আমি অনুৰোধ জনাইছোঁ যে যোৱা বছৰ বৰপেটা ৰোডত আমি যিটো মিটিং কৰিলে নাক এক্ৰেডিটেশ্যনৰ কাৰণে তেওঁ প্ৰতিখন কলেজত 25 লাখকে দিম বুলি কথা দিছিলে 24 নৱেম্বৰ। তেখেতক আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আমাক নাক এক্ৰেডিটেশ্যন অহা ফেব্ৰুৱাৰী মাৰ্চত হ'ব, গতিকে চব কলেজত এটলিষ্ট যিখিনি 25 লাখকে দিব দিছে এইখিনি যাতে ৰিলিজ কৰে এইটো আমাক অনুৰোধ আৰু এটা অনুৰোধ কৰিছোঁ যে আমি মাননীয় চিফ মহোদয়ক বাৰে বাৰে আমি লগ ধৰিছিলোঁ, মই নিজেও পাৰ্চনেলিও কৰিছিলোঁ, তাৰপিছত প্ৰিন্সিপালসকলেও লগ ধৰিছিলে। যিখিনি টিচাৰ ডেপ্ৰাইভ হৈ আছে, যে ড্ৰপ আউট হৈ আছিল, তেখেতসকলৰ ফাইনেন্সিয়েল এছিষ্টেণ্টটো আমি বহুবাৰ ৰিকুৱেষ্ট কৰিছিলোঁ, কিন্তু তেখেতৰ এজন ছেক্ৰেটাৰী তেওঁ আমাক ফাইলটোৱে পাছ কৰিব নিদিয়ে। গতিকে আমি BTC হোৱাৰ পিছত এই প্ৰথম ডেপ্ৰাইভ হৈছে যে 25 বছৰ 20 বছৰ ধৰি চাকৰি কৰা বিনা বেতনত একজন PhD হোল্ডাৰ। গতিকে আমি বাৰে বাৰে এপ্ৰ'চ কৰাৰ পিছত তেওঁলোকে আজিলৈ 8,000 দিব পৰা নাই। আৰু কলেজবিলাকৰ বেছি প্ৰব্লেমটো হৈছে অসম চৰকাৰে আমাৰ ফিজবোৰ আধা দিয়ে আধা নিদিয়ে, যিখিনি আমি ফ্ৰী এডমিশ্যন কৰোঁ, আৰু আধা নিদিয়াৰ কাৰণে আমাৰ যি প্ৰব্লেম হৈছে লাইটৰ বিল দিব পৰা নাই, কলেজৰ ডাষ্টাৰ চক পেঞ্চিল ইভেন লেবৰেটৰী ইকুইপমেণ্টছত বাকীয়ে থাকি যায়। গতিকে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত বিশ্বাস আছে, তেখেতে আমাৰ এইটো সহানুভূতিৰে বিবেচনা কৰিব, আৰু ব্যুৰ'ক্ৰেটিক যিটো প্ৰব্লেম এইখিনি আমি অনুৰোধ জনাইছোঁ তেখেতে যাতে সলিউশ্যন কৰে। আৰু 25 লাখকে যিটো তেওঁ ৰিলিজ কৰিম বুলি কৈছিলে, সেইটো যদি নকৰে আমি নেক্সট পৰৱৰ্তী ব্যৱস্থাটো আমি কি কৰিম, আমাৰতো হাংগাৰ ষ্ট্ৰাইকৰ বাহিৰে কোনো উপায় নাই, আমি হাংগাৰ ষ্ট্ৰাইক কৰিম কলেজৰ স্বাৰ্থত। এইটো আমাক আৰু এটা অনুৰোধ জনাইছোঁ, তেখেতে আমাৰ নাকত বেছি ইম্পৰ্টেণ্ট যিটো লাইব্ৰেৰী, এইটো বহুত মাৰ্ক থাকে, পাৰিলে আমাক লাইব্ৰেৰী আমাৰ মতে যাতে কিতাপখিনি দিয়ে। তেখেতৰ অজ্ঞাতে হয়তো কিছু মানুহে তেখেতৰ অজ্ঞাতে কিছু মানুহে আমাৰ পৰা, কিছুমান কলেজৰ প্ৰিন্সিপালৰ পৰা, দিল্লীৰ পৰা অহা কোনোবা লাইব্ৰেৰীয়ান নেকি পাব্লিচাৰ আহি লৈ গৈছে, যে কোনে পঠালে বুলি ক'লে কোনেও নকয়। গতিকে আমি কোনো মতে এই ডাষ্টবিন আমি নবনাওঁ, তেনেকুৱা কিতাপ আমাক নালাগেও। আৰু আমি সিদ্ধান্ত লৈছোঁ আমি এই বস্তুটো আমি প্ৰমোদ বড়ো ডাঙৰীয়াক আমি জনাম যে আমাৰ একাডেমিক ৰিলেটেড যিখিনি বুক সেইখিনি আমাক লাগিব। তেওঁ এজন ছায়েন্সৰ আৰু শিক্ষিত মানুহ হিচাপে তেওঁ নিজেই বুজি পায়, গতিকে এইখিনি আমি অনুৰোধ জনাম। তো আৰু আছিলে আমি চৰকাৰক আমি এটা অনুৰোধ কৰিছোঁ, একফালে কৈ আমাক কোৱালিটি বনাব লাগে, আৰু একফালে গোটেই বছৰটোৱে ষ্টুডেণ্ট আৰু টিচাৰক বিভিন্ন প্ৰগ্ৰামত এংগেজমেণ্ট কৰি ৰাখে, যিটো আমি টলাৰেট কৰিব পৰা নাই, কিন্তু ক'ব নোৱাৰা হৈছোঁ টলাৰেট কৰিব পৰা নাই। আমি ষ্টুডেণ্টক শিকাম না এই মিটিঙত যাম, ডেইলি প্ৰায় মিটিং থাকে, এজন প্ৰিন্সিপালৰ কিমান অফিচত কাম থাকে, পৰীক্ষা থাকে, বহু ধৰণৰ UGCৰ কাম থাকে। আমি এইবিলাক বাদ দি অকল মিটিঙতে যাম নাকি বিভিন্ন, আৰু ষ্টুডেণ্টবিলাকক ইমান এংগেজমেণ্ট কৰা হয় যে অমুকত যাওক। গতিকে আমি চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, এটলিষ্ট কলেজ স্কুলৰ ষ্টুডেণ্টছ আৰু শিক্ষকবিলাকক যাতে এইবোৰ কামৰ পৰা ৰেহাই দিয়ে, তেতিয়া আমি একাডেমিক বেলেঞ্চটো আমি মেইনটেইন কৰিব পাৰিম। আদাৰৱাইজটো আমাৰ কাৰণে বহুত প্ৰব্লেম হ'ব। সেইখিনি হৈছে আমাৰ বিশেষ কথা। আৰু ইন ফাইন মই আৰু এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, এতিয়াও সময় আছে, তেখেতে প্ৰমোদ বড়ো ডাঙৰীয়াক আমি বিনম্ৰভাৱে অনুৰোধ, আজি চাফাৰা হৈ আছে, কান্দি আছে যে দৰমহা পোৱা নাই, 8,000কে দৰমহা পায়, সেইটোও যদি আমি দিব নোৱাৰোঁ, আমাৰ যে গদি প্ৰিন্সিপাল হৈ আমি থকাৰ কোনো নৈতিক অধিকাৰ নাই। কাৰণ তেওঁলোকে ক'ত গৈ ক'ব, আমাকে কয়, প্ৰিন্সিপালে ক'ৰ পৰা দিব, সেইটো হৈছে ডাঙৰ সমস্যাটো। তো গতিকে আমি এইখিনি অনুৰোধ জনাইছোঁ। আৰু বাকীখিনি আমাৰ প্ৰেচিডেণ্ট কলেজৰ BTR কলেজৰ প্ৰিন্সিপাল কাউন্সিলে আজি এডভোট হৈছে ইয়াতে, আৰু ইয়াৰ বাহিৰেও আমাৰ ছেক্ৰেটাৰী ডাঙৰীয়াৰ পৰা যি ইছ্যু, তাৰ বাহিৰেও আমি ইউনিভাৰ্চিটিৰ যি প্ৰব্লেম, সেইটো প্ৰব্লেমটো আমি আলোচনা কৰিছোঁ। আমাৰ ল'ৰা ছোৱালীৰ যে ৰিজাল্টটো লয়, যে খেলি মেলি চলি আছিল, ইয়াৰ বিষয়ে আমি সিদ্ধান্ত লৈছোঁ যে বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে অন্ততঃ চিলেবাছটো ভালদৰে বনাব লাগে,
আৰু সেইটো মজবুত কৰিব লাগে যাতে ল'ৰা ছোৱালী চিলেবাছটো লয় এভেইলেবল কিতাপ পোৱা যায় সেইটো আমি ৰিকুৱেষ্ট কৰি মেম'ৰেণ্ডাম আমি লিখিছোঁ আমি দি দিম সেইটো এটা আৰু নেক্সট আমাৰ যি কলেজবিলাকৰ যি UGC গ্ৰেণ্ট আছিলে সেইটো 2013 পৰা বন্ধ হৈছে এতিয়া UGC যি বাৰ্ডেন সেইটো ৰিচাইড হৈ গৈছে যেতিয়ালৈকে কলেজবিলাকে নাক এছেছমেণ্ট নকৰে এক্ৰিডিটেশ্যন নকৰে তেনেহ'লে সেই ৰিচাইড গ্ৰেণ্ট নিদিয়ে সেইটো আমি ভালকৈ জানো আৰু সেই নাক এছেছমেণ্ট কৰাৰ কাৰণে যি ইনফ্ৰাষ্ট্ৰাকচাৰ চব ছাইডৰ পৰা কলেজবিলাকক লগা হয় সেইটো আমি BTR কলেজে সম্পূৰ্ণ কলেজে সেইটো পোৱা নাই আৰু সেইকাৰণে বহুতটা কলেজ নাক এছেছমেণ্ট কৰিব পৰা নাই ফাৰ্ষ্ট চাইকেল কৰিব পৰা নাই কিছুমান কলেজ আছে থাৰ্ড চাইকেললৈকে কৰি আছে থাৰ্ডত সোমাব কিছুমানে একবাৰে কৰিব পৰা নাই সেই প্ৰব্লেমটো হ'ল লাইব্ৰেৰী যি কণ্ডিশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ কণ্ডিশ্যন বিভিন্ন ধৰণৰ সেইবিলাক আমি ফুলফিল কৰিব পৰা নাই যাৰ ফলত ASSR বুলি আছে ছেল্ফ ষ্টাডি ৰিপৰ্ট নাক এছেছমেণ্ট ৰিপৰ্টত সেইটো আমি ফিল আপ কৰাৰ খুব অসুবিধা হয় তাতে 0 যদি যায় মানে নীল যদি যায় তেনেহ'লে এই নাম্বাৰটো নাহে মানে ফিল কৰিব পাৰে আমাৰ সেই কলেজবিলাকে সেইটো এটা আৰু নেক্সট আমাৰ যি কলেজবিলাকৰ টিউশ্যন ফি 2007-08 পৰা টিল টুডে আজিলৈকে যে টিউশ্যন ফি গভৰ্ণমেণ্টৰ পৰা BTR গভৰ্ণমেণ্ট বা আসাম গভৰ্ণমেণ্ট অন্ততঃ BTC গভৰ্ণমেণ্টে আমাৰ পৰা 60% ঘূৰাই দিবলৈ দিছিল কিন্তু 2016 পৰা গভৰ্ণমেণ্টে আমাক ফ্ৰী এডমিশ্যন ল'ব দিছিল যাৰ ফলত আমি এক পইচাও লোৱা নাযায় ষ্টুডেণ্টৰ পৰা আগৰ কিন্তু লৈছিলে 2007-08 পৰা 2015লৈকে টিউশ্যন ফি কালেকশ্যন কৰা হৈছিল কলেজবিলাকে যাৰ ফলত এই কলেজবিলাকক 60% BTC গভৰ্ণমেণ্টে ঘূৰাবলৈ দিছিল কিন্তু প্ৰায় কলেজে সেইটো ঘূৰাব পৰা নাই কাৰণ আমাৰ যি টিচাৰ এংগেজ কৰা হয় টেম্পৰাৰীলি তেখেতসকলক দৰমহা দিয়াত এই পইচাটো আমি ইউজ কৰোঁ যাৰ ফলত সেই আগৰ প্ৰিন্সিপালবিলাকে সেইটো ঘূৰাই দিব পৰা নাছিল যাৰ ফলত এই বস্তুটো এতিয়ালৈকে সেই ইছ্যুটো আহি আছে আমি এটা ৰিকুৱেষ্ট কৰিম BTC গভৰ্ণমেণ্টক প্ৰমোদ ডাঙৰীয়া তেখেতক যে অন্ততঃ সেই টিউশ্যন ফি বহুতটা কলেজে দিব লগা আছে 60% সেইটো কোনোবা কলেজে কোনোবা কলেজে 1 crore দিব লগা আছে সৰু সৰু কলেজ 34-35 লাখ সেনেকৈ দিব লগা আছে আৰু ইয়াৰ বিষয়ে আমি যেতিয়া BTC ছেক্ৰেটাৰিয়েট আলোচনা কৰিছিল এই 2 মাহ আগত এডুকেশ্যন মিনিষ্টাৰ টেগু ডাঙৰীয়াও আছিলে আমাৰ চিফ ডাঙৰীয়া আছিলে গোটেই অফিচ বিষয়া তেখেতসকলে আছিলে এই সময়ত মই নিজে ৰেজ কৰিছিলোঁ এই টিউশ্যন ফিটো গভৰ্ণমেণ্ট কলেজবিলাকে অলপমান প্ৰব্লেম পাই আছে এইটো ইমিডিয়েটলি চলিউশ্যন কৰি দিব লাগে আৰু যদি কৰি দিয়ে আমাৰ কলেজৰ কাৰণে সেইটো ভাল হ'ব কাৰণ সেই আগৰ পইচা লগা আমি কেতিয়াবা নতুন প্ৰিন্সিপাল হৈ দেখা নাই কি কৰিম ক'ত কি ডিচিশ্যন ল'ম সেইটো আমি অলপমান অসুবিধাত পৰি আছোঁ সেইকাৰণে এইটো যদি চলিউশ্যন কৰে এইটো কলেজৰ কাৰণে ভাল বুলি কৈছিলোঁ ইমিডিয়েটলি আমাৰ এডুকেশ্যন মিনিষ্টাৰ ছাৰে কৈছিলে এইটো কলেজৰ পৰা মানে পইচাটো অনা নহ'ব বৰঞ্চ সেইটো অৰ্ডাৰ দি পেলাই আমি সেইটো চলিউশ্যন কৰিম মানে এক্সেঞ্জ কৰিম বুলি তেখেতে আমাক ৱৰ্ড দিছিলে সেইখিনি আছে আৰু বিশেষকৈ আমি আজি যি প্ৰিন্সিপাল কাউন্সিল যি মিটিং 23 কলেজত সেইখিনি ইমানকৈ আমি হাইকোৰ্টে লোৱা হৈছে আৰু সেইটো আমি যি কনচাৰ্ণ অথৰিটি যেনেবা GU BTC ডিৰেক্টৰ BTC চিফ তেখেতসকলক লগ ধৰি পেলাই আমি সেই সিদ্ধান্তটো জনাওঁ লোৱা নাই কাৰণ বড়োলেণ্ড ইউনিভাৰ্চিটি এজ পাৰ আমাৰ BTC যি একৰ্ড এই মতে আমি সেই কলেজবিলাকে বড়োলেণ্ড ইউনিভাৰ্চিটি আণ্ডাৰত আনিব লগা হৈছে আহিব লগা হৈছে আৰু সেইমতে আমি আহিছোঁ 3 বছৰ হ'ব আজিৰ পৰা 3 বছৰ আগত আমি আহিছিলোঁ আৰু যিহেতু ইউনিভাৰ্চিটি আমাৰ ল'ৰা ছোৱালী ইয়াত পঢ়ে গতিকে তেখেতসকলক আমি বাৰ কৈছিলোঁ চিলেবাছ ঠিক কৰক কিতাপবিলাক ঠিক কৰক আৰু টাইম টেবুলবিলাক ঠিক কৰক তেখেতসকলক আমি ৰিকুৱেষ্ট কৰি আছোঁ মেম'ৰেণ্ডাম দি আছোঁ কিন্তু ইউনিভাৰ্চিটি অথৰিটিৰ ছাইডৰ পৰা আমি বেছি ছেটিছফেক্টৰী বেছি এনচাৰ পোৱা নাই তেখেতসকলে বেছি গুৰুত্ব দিয়া নাই নেকি সেনে যেন লাগে আমি বহুতবাৰ আহিছোঁ বহুতবাৰ কৈছোঁ
গতিকে তেখেতসকলে সেইটো গুৰুত্ব দিয়াটো ভাল। আমি এতিয়াও ৰিকুৱেষ্ট কৰি আছোঁ, বহুত বছৰৰ পৰা ৰিকুৱেষ্ট কৰি আছে, আৰু খুব সম্ভৱ তেখেতসকলে এইবাৰ বুজি পাব। আমি ইনভলভ হৈ আছে ইউনিভাৰ্চিটিৰ লগত, গতিকে সেইখিনি নহ'লে আমি গুৱাহাটী ইউনিভাৰ্চিটিত যাব সেইটো ডিচিশ্যন নাই। যিহেতু আমাৰে ইউনিভাৰ্চিটি, আমি ইয়াত ইনভলভ হৈ পেলাই এই চলিউশ্যনটো আনিব পাৰিব বুলি মই আশাবাদী।